Hello everyone, আশা কৰো সকলোৰে ভাল আৰু আজিৰ ভিডিওটো হৈছে 2 বছৰ থকা পিজিটোৰ পৰা শেষৰটো ভিডিও। ইহতকে যদি ইফালে আগদিনা থাকিব আহিছিল আমি যেহেতু যাম গৈ গতিকে গুটেখিনি একেলগে এদিন থাকিলো এন্ড বস্তু পে কৰি থাকোতে লগৰ এজনী উলালেহি আৰু দিছে গিফট এন্ড আৰু গিফট খুজি আছো। তাৰ পিছত ওচৰে পিজি এটাৰ লগৰ এজনীও আজি যেহেতু ঘৰলৈ যাব গতিকে তাইকো চাব আহিলো। এফালে দাদা আৰু ভাইটিয়ে বস্তুবোৰ ভৰাবলৈ ষ্টাৰ্ট কৰিলে গাড়ীত আৰু আজি কি মনত পৰিছে জানেনে ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰথম দিনাখন ভৰি থৈছিলো সেইদিনাখনো বৰষুণ আৰু আজি যাব ওলাইছো আজিও বৰষুণ ডাঙৰ বস্তু এটা খালি কৰিলে দেখাই দিয়া খুলি দেখাই দিয়া একদম পুৰা ভটলাকে আৰু খালি কি থাকে ও দেখাই নাপায় কিন্তু লাইফত সব থাকে ইউনিভাৰ্চিটিৰ লাইফ এই ৰুমটোৰ পৰা আৰম্ভ কৰিলো আৰু এই ৰুমটোতে শেষ কৰিলো যাম কে আজি মিছ কৰিম इसका बहुत मिस কৰিম বাট মানে হেৰি কৰিবলৈ বিচৰা নাই আৰু দিয়া কানেকচন কৰ কাৰণ আমি আৰু লগ আমি হাঁহি যাম আমি লগ পাম ন বাই বেয়া লাগিব লগ নাপাম আৰু হে দেৰিকে ক্লাছলৈ যোৱাৰ পৰা আদি কৰি হাই কাইন যাবা কথা শুনে ধপ দিব अलविदा কৰাইছা নে কৈতে তুমি কানি নিবা তুমি কানি নিবা ওয়াও পাগল ললো হ'ব ইহতকেইজনী সঁচাকৈ বিৰাট আপোন আছিল আৰু এই সময়কণ সঁচাকৈ বিৰাট পেইনফুল এণ্ড এই বন্ধুত্ব যাতে সদায় এনেকৈ থাকে এৰি থৈ আহিবলৈ অলপো মন নাছিল তথাপি আহিবতো লাগিবই তাৰ পাছত টাউনৰ ফালে অলপ ওলাই আহিলো কিন্তু ইমান পানী চকচোন আমি আহিলো এখন ফ্ৰেছ ফ্লাৱাৰ পোৱা দোকান কাৰণ পিছদিনা মোৰ এটা ব্ৰাইডেল বুকিং আছিল এণ্ড ক্লাইণ্টে গাজৰা অৰ্ডাৰ কৰিছিল আমি গাজৰা পালো আৰু ইয়াৰ গোন্ধটো যে ইমান ধুনীয়া নহয়নে ঠিক আছে তেন্তে আজিলৈ ইমানে আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই